হাঁহ সলনিকে খাই বিৰাটেই ভাল লাগে। টিফিন বক্সটো যদি সদায় বেলেগ হয় তেতিয়া মজাই বেলেগ। সৰু ল'ৰা ছোৱালীয়েও তেনেকৈ খাই ভাল পাব। সৰু ল'ৰা ছোৱালীক দিলে আপোনালোকে ঘৰত বনোৱা চিপছ দিব পাৰে। যিহেতু চিপছ বুলি ক'লে একেবাৰে পটেটো চিপছ, জ্বলা নোহোৱা চিপছে লৈছোঁ। লগতে মই চেণ্ডউইচৰ কাৰণে কি লৈ লৈছোঁ আপোনালোকেতো দেখিছেই। বইল আলু, মিহিকৈ পিঁয়াজ কাটি লৈছোঁ, আদা আৰু গ্ৰেটেড গাজৰ লৈছোঁ। মটৰো দিব পাৰে। ল'ৰা ছোৱালীয়ে আচলতে যি খাই ভাল পায় তাকে দিব পাৰে। আৰু টিফিন বক্স অকল ল'ৰা ছোৱালী বুলিয়ে নহয়, আপোনালোকৰ কাৰণেও। আচলতে টিফিন বুলি ক'লে সদায় চিন্তা লাগে, কি বনাওঁ আজি, কি কাইলৈ বনাম। চবৰে আচলতে টেনশ্যন দূৰ কৰিবলৈ কাৰণে মই আজি এইটো ৰেচিপি লৈ আনিছোঁ। অতি সহজতে বনাব পাৰি। যদি আপোনালোকে আলু নাখায় তেতিয়া বেলেগ ভেজিছ দিব পাৰে। সৰু ল'ৰা ছোৱালীয়ে আচলতে যি ভেজিছ খাই ভাল পায় তাকে দিব পাৰে। সাধাৰণতে সৰু ল'ৰা ছোৱালী বুলি ক'লে আলু খাই ভাল পায়। গতিকে মই আলুখিনিও পিটিকি ল'লোঁ। এতিয়া মই অইল লৈ লৈছোঁ। অইল বুলি ক'লে আপোনালোকে সাধাৰণতে অলিভ অইল ল'ব পাৰে। মিহিকৈ পিঁয়াজ কাটি লোৱাখিনিও এতিয়া দি দিছোঁ। একদম কম ফ্লেমত ভাজিব লাগিব। ৰঙচুৱাকৈ ভাজি ল'ম। ৰঙচুৱাকৈ ভজাৰ পাছত সাধাৰণতে এতিয়া যিখিনি চব্জি আছে দি দিম। বিশেষকৈ অকণমান মই এনেকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত এনেকৈ তেলৰ পৰা অকণমান টুকি থৈ দিছোঁ। এতিয়া মই গাজৰখিনিও এনেকৈ অকণমান সময়ৰ কাৰণে ভাজি ল'ম। গাজৰখিনি ভজাৰ পাছত মই অকণমান আদাও দি দিলোঁ। গাজৰ আদা এতিয়া একেলগে মই ভাজিও লৈছোঁ। ভেজিছ বুলি ক'লে আপোনালোকৰ কোনটো ফেভাৰিট ভেজিছ সেইটো মোক কমেণ্ট ছেকশ্যনত জনাবচোন। মই একেবাৰে ভেজ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া গোটেইখিনি একেলগে এতিয়া মই লৰায়ো আছোঁ। লৰাই থকাৰ পাছত আপোনালোকে মছলাখিনি গোটেইখিনি দি দিব পাৰে, কিন্তু মই মছলাখিনি এতিয়া দিয়া নাই। আলু বুলি ক'বলৈ গ'লে মই বইল আলু দি দিছোঁ। বইল আলু দিয়াৰ পাছত বিশেষকৈ গোটেইখিনি একেলগে মিক্স কৰি ল'ব লাগিব। মছলা বুলি ক'বলৈ গ'লে সাধাৰণতে সৰু ল'ৰা ছোৱালীয়েও খোৱা কথা আছে, সেইকাৰণে জ্বলা একো দিয়াই নাই বুলি ক'ব পাৰি। অকল মই আন্দাজমতে নিমখ দিছোঁ। আৰু মছলা বুলি ক'বলৈ গ'লে মই জিৰা গুড়ি অকণমান দিছোঁ। আপোনালোকে জালুকৰ গুড়ি দিব পাৰে, ধনিয়া গুড়ি দিব পাৰে। একেবাৰে চিম্পলকৈয়ে বনাইছোঁ। ইজি ৰেচিপি, কুইক ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকে ঝটপট বনাই দিব পাৰে। এয়া দেখিছে নহয়, মই যিখিনি জিৰা গুড়ি দিছোঁ এয়া মই ঘৰতে কৰি লোৱা জিৰা গুড়ি দিছোঁ। আৰু লগতে মই অকণমান খালি গৰম মছলা পাউডাৰ দিছোঁ, যিহেতু মই ঘৰতে গৰম মছলা কৰি লোৱা পাউডাৰ। এই গোটেইখিনি এতিয়া মই একেলগে মিক্স কৰি ল'ম। একেলগে মিক্স কৰাৰ পাছত এখন প্লেটত ঠাণ্ডা হ'বলৈ কাৰণে কাঢ়ি ল'ম। আপোনালোকে এনেকৈ কাটলেটো বনাই খাব পাৰে, নহ'লে আলু চপো বনাই খাব পাৰে। মই কিন্তু এয়া আজি চেণ্ডউইচ বনাম বুলি ভাবিছোঁ। শেষত মই এয়া কাটি থোৱা ধনিয়া পাতো দি দিছোঁ। ধনিয়া পাত দিয়াৰ পাছত আকৌ অকণমান মই মিক্স কৰি ল'লোঁ। যিমানে আচলতে কম ফ্লেমত মিক্স কৰা হয় সিমানে আচলতে এই পুৰকণ খাবলৈ বিৰাটেই ভাল হ'ব। আপোনালোকে নভজাকৈও দিব পাৰে, কিন্তু ভাজিলে এটা ফ্লেভাৰ ভাল হয় আৰু সেইকাৰণে আচলতে ভাজি ল'বলগীয়া হয়। ইয়াত মই ব্ৰেড বুলি ক'লে ব্ৰাউন ব্ৰেড ব্যৱহাৰ কৰিছোঁ। এতিয়া আৰু দেখিছে নহয়, এনেকৈ ভাগ কৰি লৈছোঁ। আৰু ব্ৰাউন ব্ৰেডত মই অলপ অলপকৈ এনেকৈ পুৰখিনি দি দিছোঁ আৰু গোটেইখিনি এনেকৈ স্প্ৰেড কৰি দিছোঁ। আপোনালোকে চামুচৰ দ্বাৰাও কৰিব পাৰে, হাতৰ দ্বাৰাও কৰিব পাৰে, সেইটো আপোনালোকৰ কথা। কিন্তু সাধাৰণতে হাতৰ দ্বাৰাই কৰিলে গোটেইখিনি স্প্ৰেড হৈ যায়। দেখিছেনে ইমান সুন্দৰকৈ স্প্ৰেড হৈ গ'ল। এতিয়া প্ৰথম মই এয়া বাটাৰ ব্যৱহাৰ কৰিছোঁ। যোনে যোনে বাটাৰ খাই ভাল পায় তেখেতসকলে বাটাৰ দিব। এয়া দেখিছে নহয়, এতিয়া মই বাটাৰ দি পেলাই এতিয়া মই বিশেষকৈ অকণমান অইল দি এতিয়া মই অকণমান ট'ষ্ট কৰি ল'ম। ট'ষ্ট কৰোঁতে সদায় ফ্লেমটো ল'কৈ ৰাখিব লাগে, তেতিয়া সাধাৰণতে ক্ৰিস্পি হয়, খাবলৈ কাৰণেও ভাল হয়। এতিয়া ওলট পালট কৰি পেলাই অকণমান তেল দি দিয়া হৈছে আৰু এতিয়া তিনিচুকীয়াকৈ এনেকৈ কাটি ল'লোঁ। দেখিছেনে বাৰু ইমান ক্ৰিস্পি হৈছে। শব্দটো আপোনালোকে শুনিয়ে আচলতে গম পাইছে নহয়নে বাৰু। এতিয়া মোৰ এনেকৈ ৰেডিও হৈ গৈছে আৰু আনকেইখন ব্ৰেড মই চীজ এনেকৈ টুকুৰা টুকুৰকৈ কাটি দিছোঁ। প্ৰথম আপোনালোকক মই বিশেষকৈ বাটাৰ দি দেখুৱালোঁ, এই দ্বিতীয়বাৰ এয়া মই চীজ দি দেখুৱাইছোঁ। শ্বেপ আপোনালোকে নিজৰ নিজৰ ইচ্ছা অনুসৰি দিব পাৰে। মই তিনিচুকীয়াকৈ কাটি লৈছোঁ, ৰেক্টেংগল শ্বেপ কাটিছোঁ। দেখিছেনে বাৰু, এতিয়া মোৰ ৰেডিও হৈ গৈছে। এতিয়া মই প্লেটিঙৰ টাইম। প্লেটিং কৰোঁতে মই টমেট' চচ দি দিছোঁ আৰু চিপছ দি দিছোঁ। আপোনালোকে প্লেটিংটো কেনেকুৱা হোৱা বিচাৰে কমেণ্ট ছেকশ্যনত জনাব। প্ৰথমবাৰৰ কাৰণে যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।